নমস্কাৰ আৰু গুড মৰ্নিং সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে ভিডিঅ'টো চাবলৈ আহিছে যেতিয়া সকলোকে চাওক, আৰু যদি নতুনকৈ আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কমেণ্ট এটা কৰক, ভিডিঅ'টো চাওক। প্ৰথমে আপোনালোকক এতিয়া মই এটা ভিডিঅ' দেখাম, আৰু ভিডিঅ'টো দেখুৱাই মই কথাখিনি কোৱাৰ আগতে আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব যে আপোনালোকে সেই ভিডিঅ'টো চাই কি বুজি পালে। সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। তাৰ পাছত মই যি কথাখিনি ক'ম সেই কথাখিনি কোৱাৰ আগত আপোনালোকে এই ভিডিঅ'টো চাই ভিডিঅ' ক্লিপটো চাই আপোনালোকে কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই আপোনালোকে কি বুজি পালে। আৰু ভিডিঅ'টো ক'ৰ সেইটো নাজানো, কিন্তু তাত সেই ভিডিঅ'টো এটা ভাল মেছেজ দিব পাৰিব, সেইবাবে মই ভিডিঅ'টো বনালোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমতে চাই লওক, তাৰপাছত এটা কমেণ্ট কৰি জনাওক যে আপোনালোকে কি বুজি পালে। ভিডিঅ'টো চাই কেনেকুৱা পালে সেই ভিডিঅ'টো চাই। সেই ভিডিঅ'টোত সেই গছজোপা JCB লগাই গছজোপা উঘালি পেলোৱা হৈছে টাউনৰ মাজত ৰাস্তাত। সেই উঘালি পেলোৱাৰ বাবে সেই গছজোপা উঘালি পেলোৱাৰ বাবে কিমান ক্ষতি হৈছে, সেই গছজোপাই উশাহ নিশাহ লোৱাত মানুহক কিমান সহায় কৰি আছিলে। আৰু গছজোপা টাউনৰ মাজৰ গছজোপাত সেই গছ এজোপা আছে টাউনৰ মাজত, সেই গছজোপা যদি ভালকৈ ছাইডটো পকা কৰি মেলি তাত হ'লেহেঁতেন, তেতিয়াহ'লে গছৰ তলত মানুহে জিৰাব পাৰিলেহেঁতেন সেই গছজোপাৰ তলত। আৰু গছজোপা উঘালি পেলালে তাকে নকৰি, আৰু সেই গছজোপা উঘালি পেলোৱাৰ বাবে হাজাৰ হাজাৰ জীৱৰ মৃত্যু হৈছে। গছজোপাৰ পৰা কেনেকৈ দেখিলে ন, ইমান চৰাই পোৱালি সৰু সৰু পোৱালিবিলাক মৰি গ'ল, আৰুতো বচা আশা নাই, মৰি গ'ল বহুত চৰাই। আপোনালোকে ভিডিঅ'টো আকৌ চাওক ভালকৈ, বা এই ভিডিঅ'টো মই কাষত ভিডিঅ'টো দেখাই দিছোঁ চাওক, কেনেকৈ চাওক এই গছজোপা উঘালি পেলাই দিয়া হৈ গ'ল, আৰু পেলাই দিয়াৰ পাছত এই চৰাইখিনি চাওক কেনেকৈ মৰি গ'ল। ইমানখিনি জীৱ যে হত্যা কৰিছে, অলপ মানুহৰ বেয়াও লাগিব লাগে। সেই গছজোপাৰ পৰা মানুহে যিখিনি উশাহ নিশাহ লৈছিল সেইখিনিও গ'ল। সেই গছজোপাত লৈ কেতিয়াবা যদি কোনোবাই ছাঁ লৈছিল সেয়াও নাই এতিয়াৰ পৰা, নিশাহ লোৱাত সহায় কৰি আছিল সেয়াও নাই আজিৰ পৰা। চৰাই চিৰিকটিয়ে বাস কৰি আছিল, হাজাৰ হাজাৰ চৰাই। আপোনালোকে পোৱালিখিনিতে দেখিছে যে কিমান চৰাই তাত জীৱন নিৰ্বাহ কৰি আছিল, নতুন নতুন ঘৰ সাজিছিল সেই চৰাইখিনিয়ে, সৃষ্টি কৰিছিল চৰাইখিনিয়ে সেই গছজোপাৰ ওপৰত। সেই গছজোপাৰ ওপৰত পৰি তেখেতলৈ সেইবিলাক চৰাইয়ে সপোন দেখিছিল ভৱিষ্যতৰ, তাত পোৱালি আছিল, সেয়াও নাই আজিৰ পৰা। এনেকৈ যদি দিনক দিনে মানুহে গছ কাটিয়ে থাকে, তেতিয়াহ'লে কি হ'ব? গৰমৰ তাপটো কি হ'ব? এনেই গৰম, তাতে আকৌ তাপ। এতিয়া চাব, আমাৰ টাউনবিলাকত নাপায়, আমাৰ গাঁৱত যিটো পাব, গাঁৱত যিটো নেচাৰেল হাৱা পাব, বতাহ পাব, যিহেতু গছ গছনি আছে, টাউনত সেইবিলাক বস্তু নাপায়। টাউনত দেখাক দেখি ঘৰ বনাই অট্টালিকা বনাই মেলাই দুমহল তিনিমহলীয়া ঘৰ বনাই গছ গছনি কাটি AC ৰুমত থাকি তেখেতলোকে গছৰ পৰা কি ল'ব পাৰি, গছত কিমান কি সৃষ্টি হ'ব পাৰে, গছে কি দিব পাৰে, সেইবিলাক পাহৰি পেলাইছে। সেইকাৰণে টাউনবিলাকত গৰমৰ তাপটো বেছি, তাত জীয়াবলৈও জেগা নাই। গাঁও বুলি ক'বলৈ হয়, কিন্তু গাঁও বুলি ক'বলৈ গ'লে একদম ভিতৰুৱা অঞ্চল টাইপ বুজায়, কিন্তু টাউনতকৈ গাঁও বহুত ভাল। কিন্তু কিছুমান সুবিধা পোৱা নাযায় গাঁৱত, কিন্তু হ'লেও বহুত ভাল। তাত টাউনত খাল বিল পুখুৰী আছে, মাছ ধৰিব পৰা, গছ গছনি আছে। AC ৰুমত তাত বিন্দাছ সোমাই থাকে মানুহবিলাক, কোনো গছ গছনিৰ তাত খেল নাই। যেতিয়াৰ পৰা গাঁৱৰ পৰা কোনো মানুহ বা ক'ৰবাত ফুৰিবলৈ যায়, তেতিয়া সেইবিলাকেহে গছৰ ছাঁ বিচাৰে। শেষত এইটোৱে ক'ম, গছ আমাৰ মানুহৰ বন্ধু, উশাহ নিশাহ লোৱাত সহায় কৰে, ছাঁ লোৱাত সহায় কৰে, আৰু চৰাই চিৰিকটিৰ বাসস্থান। পৰাপক্ষত অকল অট্টালিকাৰ বাবে গছ নহয়, গছজোপাৰ বাবেও কেতিয়াবা এটা অট্টালিকা বনোৱা ৰখাই দিব। গছ আমাৰ বিপদৰ বন্ধু।
আৰু যদি ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাওক কেনেকুৱা লাগিলে। যদি ভাল লাগিলে লাইক এটা কৰি দিয়ক আৰু যদি নতুনকৈ আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনাৰ ছাবস্ক্ৰাইব এটাই মোৰ কাৰণে বহুত থেংক ইউ।